আৰু মই কেতিয়াও ভবা নাছিলোঁ যে ৰবিদাৰ যিকেইজন ৰবিদাৰ চিনেমা চাই ডাঙৰ হৈছিলোঁ, ৰবিদাৰ চিনেমাখনৰ প্ৰমোচনেল গীতটি মই গোৱাৰ সৌভাগ্য মোৰ হ'ব বুলি। আৰু মই ৰবিদাক ধন্যবাদ জনাইছোঁ এইখিনি মোক সুবিধা দিয়াৰ কাৰণে। সুব্ৰত কাকতি, প্ৰণয় দত্ত, সকলোকে, গোটেই টিমটোলৈ বহুত বহুত ধন্যবাদ। আশ্চৰ্যৰ গানটো মোৰ ছবিখনৰ এটা অলংকাৰ। আৰু আশ্চৰ্য ধন্যবাদ এইকাৰণে ক'ব নালাগে, কাৰণ পৃথিৱীত যিমান বছ আছে সব বছৰ ওপৰত আৰু এটা বছ বহি আছে ওপৰত। তাত সব দেখি আছে, সব চাই আছে, যাক যিটো দিব লাগে তেতিয়াই দিব। গতিকে থেংক ইউ ওৱান্স এগেইন। আপোনালোক আটাইৰে মৰম মই শিৰত লৈ চলোঁ, আৰু সেই আশীৰ্বাদ লৈ আজি মই আমাৰ ট্ৰেইলাৰটো বজাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো লগাই দিওঁ, ভিডিঅ'টো লাগে বোলে, লগাই দিওঁ ভিডিঅ'টো। মই যিয়ে পেনেলত বহি আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম এবাৰ ভিডিঅ'টো লগাই দিয়ক। থেংক ইউ, আই লাভ ইউ মেন, লাভ ইউ, লাভ ইউ, লাভ ইউ অল। সাজু হৈ আছেন নাই? ৰঘুপতিৰ কাৰণে জোৰকৈ চিঞৰটা লাগিব এতিয়া। আমি অলপ চাই দিওঁ, এইফালে আহি যাওঁ। অ'কে, লাইটবোৰ অফ কৰি দিয়ক, লাইটবোৰ অফ কৰি দিয়ক, ইয়াতো অফ কৰি দিয়ক। এইটো চলি আছে। ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ। মোৰ সমষ্টিৰ মাটিডোখৰতে গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে। ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো। ৰঘুপতি নালাগে, ৰঘুপতি ৰঘু, আপুনি ইয়াত কিয়? ইয়াত কিয়? আমি ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিলোঁ, সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিলোঁ। বৰ ভাল লাগে পাই। হয়, দিওঁতে থওঁতে দাই লাগে বুলি। তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু। ঠিক আছে। I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ। কি তুমি গাঁৱত গৈ চাকৰি কৰিব? মাষ্টৰনী পাই গ'ল। পুলিচে কৈছে তাইৰ মৃত্যু হৈছে, কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে। এইটো ছুইচাইড নহয়, মাৰ্ডাৰ। চাওক, মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত, কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে। তোমাৰ কাৰণে মই চব এৰি থৈ ইয়ালৈ গুচি আহিলোঁ, আৰু তুমি ইউ আৰ চেলফিছ। গেট আউট, ৰঘু, গেট আউট। কোনটো মই কোন সেইটো পিছত গম পাম, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয়। কিনি পেলাম আবে, ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। সিহঁত ধুমুহা হয় বে, ধুমুহা। সিহঁত যদি ধুমুহা হয়, মই জুই হয়, আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে।
ট্ৰেইলাৰটো কেনেকুৱা পালে ছাৰ? অলপমান যান্ত্ৰিক বিজুতি ঘটিল, যিটোৰ কাৰণে হয়তো চাউণ্ডটো অলপমান পিছত বাজিল। গতিকে এইখন ছবি আমি বহু কষ্টৰে তৈয়াৰ কৰিছোঁ আপোনালোকে চাবলৈ। আৰু মোৰ সদায় এটা সপোন আছিল যে হিন্দী ছবি বা দক্ষিণৰ ছবি আমি যি ধৰণে চাওঁ, উপভোগ কৰোঁ, সেইবিলাক ডাব তাৰমানে মাতটো তেওঁলোকৰ আচলতে পিছত ডাবিং কৰি পেলাই এড কৰা হয় হিন্দীত, আমি সেইবোৰ ছবি চাওঁ। গতিকে আমাৰ অসমত অসমীয়া টেলেণ্ট যিমান আছে, আমি তেওঁলোকতকৈ ভাল ছবি বনাব পাৰিম এটা সময়ত। আজি তেওঁলোকতকৈ বাজেট আমাৰ বহুত কম, তথাপি আমি তেওঁলোকৰ লগত ফেৰ মাৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমাৰ এটা বিৰাট বিশ্বাস আৰু এটা সাহস আছে, আৰু সেই সাহস হ'ল আপোনালোক। গতিকে যেতিয়ালৈকে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে, মই আপোনালোকক আৰু বহুত ভাল ভাল ছবি দি যাম এই ধৰণে। গতিকে 2 তাৰিখে, জুনৰ 2 তাৰিখে ছবিখন ৰিলিজ হ'ব। আপোনালোক ছবিগৃহলৈ আহক, ছবিখন চাওক, আমাক আশীৰ্বাদ কৰক। আৰু আজি এই মঞ্চখনত ৰঘুপতিৰ টীমৰ আমি দুজনে প্লেন কৰি আহি ইয়াত লগ পাইছোঁহি। আৰু এজন মানুহক ঈশ্বৰে আমাৰ ওচৰলৈ পঠিয়াই দিছে, যি আমাৰ টীমৰ এটা পাৰ্ট, এটা এনেকুৱা ডাঙৰ পাৰ্ট যে সেই মানুহজন নহ'লে আমাৰ ছবিখন নহ'ব। আৰু সেই ছবিখনত সেই চৰিত্ৰটোক মই খুব মৰম কৰোঁ, আৰু চৰিত্ৰটোৱে মোক খুব মৰম কৰে। গতিকে মই আপোনালোকৰ আগত তেওঁৰ হৈ আশীৰ্বাদ বিচাৰিছোঁ, আৰু আপোনালোকক পুনৰ চিনাকি কৰাই দিব বিচাৰিছোঁ। কুকিল এজন সাংঘাতিক দক্ষ অভিনেতা, থিয়েটাৰত আপোনালোকে দেখিছেই চাগে বহুত কুকিলক, আৰু বিৰাট বদমাছ অভিনেতা। তাৰ ওচৰত যদি বেলেগ অভিনেতা অভিনেত্ৰী থাকে, অলপ দুৰ্বল যদি হয়, হিচাপ চেঞ্জ কৰি পেলাই, কাৰো চকু নাযায় বেলেগৰ ওপৰত, তাৰ ওপৰতে চকু থাকিব লাগিব। আৰু প্ৰথম মই যেতিয়া এটা ভিডিঅ' চাইছিলোঁ, ইয়াৰ ভিডিঅ'টো দেখিছিলোঁ যে এটা হাতীৰ ওপৰত এটা হাতী উঠি আহি আছে, সেই ওপৰত উঠি অহা হাতীটো দুইটা সমান সমান চাইজৰ। গতিকে বিৰাট ভাল লাগিলে কুকিলৰ লগত কাম কৰি। মোৰ ভাতৃপ্ৰতিম কুকিল মোৰ ছবিখনৰ আৰু এটা অলংকাৰ। গতিকে এবাৰ মোৰ যিখিনি ক'বলগীয়া আছিল আপোনালোকক ক'লোঁ, আপোনালোকৰ আশীৰ্বাদ ল'লোঁ। মঞ্চখন মই পুনৰ আচুৰ্যৰ ওচৰত এৰি দিম, আচুৰ্য আকৌ আপোনালোকে ভাল পোৱা গীতসমূহ শুনাব। তাৰ আগতে মই কুকিলক দুআষাৰ ক'বলৈ দিছোঁ। ধন্যবাদ নাৰায়ণপুৰবাসী, আপোনালোকে ইমান ধুনীয়া এটা সুবিধা দিলে, দাদাক দিছে, ৰবিদাক দিছে। ৰবিদাই আজি আপোনালোকৰ আগত ট্ৰেইলাৰটো ৰিলিজ কৰিছে, আৰু সঁচাকৈ চিনেমাখন খুব দীঘলীয়া পৰিক্ৰমা আমাৰ, 4 বছৰীয়া। 4 বছৰত মই ৰবিদাৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। চাগে আগৰ জনমত কিবা বহুত পুণ্য কাম কৰি থৈছিলোঁ। এনেকুৱা এজন মানুহৰ ওচৰত মই কাম কৰিছোঁ, এনেকুৱা এজন মানুহৰ লগত মই কথা পাতিছোঁ, চিনাকি হৈছোঁ, আৰু থিয় হৈ আছোঁ। এবাৰ ৰবিদাৰ কাৰণে হাত চাপৰি, আৰু ৰঘুপতি টীমটোৰ বাবে এটা হাত চাপৰি। ধন্যবাদ। 2 তাৰিখে চাব চিনেমা, আৰু জনাব কেনেকুৱা হৈছে। ধন্যবাদ কুকিল। এতিয়া পুনৰ মই মঞ্চ এৰি দিছোঁ আচুৰ্যলৈ। আচুৰ্য আপোনালোকৰ সুন্দৰ সুন্দৰ গীত শুনাব। মই গান গাব নাজানো, আৰু নাই মইতো গান গাব নাজানো, আৰু মই এনেকুৱা আৰ্টিষ্ট থাকিলে কেনেকৈ গান গাবলৈ স্পৰ্ধা। ৰবিদাৰ গান গাব আজি। নাই মই পঢ়ি থাকোঁতে ৰবিদাৰ গান শুনিছিলোঁ, ৰবিদাৰ গীত গোৱা। কিন্তু তাৰ আগতে কুকিল আমি গান এটা প্লে' কৰি দিওঁ, ৰঘুপতিৰ এটা গীত, প্ৰমোচনেল গীতটো প্লে' কৰোঁ, তাৰপিছত আমি আকৌ এইখিনিতে আমি
ধন্যবাদ ধন্যবাদ গীতটি Thank you. অডিঅ' ৰিলিজ হ'ল আৰু ভিডিঅ' খুব সোনকালে ৰিলিজ হ'ব অকণ বেলেগ ধৰণে পাব পৰা ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিছোঁ পুনৰবাৰ আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মই মঞ্চ আকৌ আচুৰ্য হাতত এৰি দিছোঁ বহুত বহুত ধন্যবাদ 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 আমি ৰবি শৰ্মা ডাঙৰীয়া এখন গোলাম গামোচা ৰঘুপতি ডাইলগ মই ইমান দেখুওৱা নাই দেখোন মোৰ তাত এটা হেল্ল' চেক অলপমান ৰিভাৰ পাম নেকি তেতিয়া অলপমান ডাইলগটো কৈ ভাল লাগে নহ'লে তাতে চৰ্দি লাগি আছে ইয়াতে এই দেখিলে নে আপোনালোকে অৰুণ নাথৰ যিটো চৰিত্ৰ এই চৰিত্ৰতে মোক খকিয়াই দিয়ে যে তই যাৰ লগত যুঁজিবলৈ গৈ আছ তই জানো নাজানো সিহঁত কোন সিহঁত ধুমুহা হয় ধুমুহা মোক কৈছে মই কওঁ সিহঁত যদি ধুমুহা হয় মই জুই হয় জুই আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে ধন্যবাদ আৰু নকওঁ থেংক ইউ ছ' মাছ বাকী ছবি গৃহলৈ আহক আৰু চাওক থেংক ইউ ছ' মাছ ওৱান্স এগেইন ধন্যবাদ আমি ৰবি শৰ্মা ডাঙৰীয়া এখন ফুলাম গামোচাৰে বৰণ কৰিব ওলাইছোঁ আৰু বৰণ কৰিব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া ধন্যবাদ আমি ৰবি শৰ্মা ডাঙৰীয়া আৰু ৰঘুপতি টিমলৈ নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু তৰফৰ পৰা তথা নাৰায়ণপুৰবাসী ৰাইজৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ